হেল্ল' গুড মৰ্ণিং আৰু মই যাব ওলাইছোঁ এতিয়া জিম আৰু এয়া ছোৱালীৰ এক্সাম চেছ সেইটো কাৰণে এতিয়া থোৱা মানুহ নাই মোৰ লগতো তাই যাব এতিয়া ক'ত যাম আমি মামাৰ লগত জিম যাম ন হেল্ল' গাইজ চে গুড মৰ্ণিং আপোনালোকে চাই থাকক এতিয়া মই এতিয়া গৈ আছোঁ জিমলৈ আৰু আজিৰ পৰা মই আকৌ আৰম্ভ কৰিম ভাবিছোঁ ইউটিউব চেনেলটোত অলপ কাম কৰিম আৰু এতিয়া মই নতুনকৈ দি থাকিম শ্বৰ্টছবিলাক চাই থাকিব আৰু আহি পাই গ'লোঁ জিমত আহি জোতা মোজাযোৰ চেঞ্জ কৰি লওঁ পিন্ধি লওঁ তাৰপাছত আগলৈ দেখুৱাই আছোঁ আৰু আমি এতিয়া আহি পাই গ'লোঁ জিম হয়নে আৰু এতিয়া তাই বদমাচি আৰম্ভ হৈ যাব কি কৰিবা আজি আচলতে ছোৱালীৰ পৰীক্ষা শেষ হ'ল সেইটো কাৰণে লগত লৈ গ'লোঁ কাৰণ ঘৰত থৈ যোৱা কোনো নাই আৰু আমি প্ৰত্যেকেই নিজৰ স্বাস্থ্যৰ কাৰণে ডেইলি 1 ঘণ্টাকৈ হ'লেও খুব